ফোনে মাৰো ৰ তাত তাকে একদিন আলহী খাব যাব লাগে। হেল্ল' কি কৰি আছ? মই ঘৰতে আছো। মই তোৰ তাকে আলহী খাব যাম বুলি ভাবি আছো আলহী খাব যাই আছো দে। আহিবি তেনেহ'লে। কোনিয়ে তেজপিয়া মোৰ ভাল বন্ধু। मलाई तो राइन भदिन नरु ए गरम खानो নহয় তাহাঁতে কিন্তু বঢ়িয়া খানা খুৱাই আমাক। मलाई राइन भदिन नरु ৰিয়া নাই তোমাৰ? ए होइसी र होइसी দে 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 তাড়াতাড়ি কৰ। होइसी जा होइसी জীবন ahok bahak ko kan sama du ko bare nai ঠিক ma আছে du ini হেই মনে মনে থাক। manu ta si mang ta ko ran dan dan taran এই মনোময় থাকে তেজপিয়া কাইছা কেতিয়া আহিবি? দেৰি হ'ল কৰিছিলি মই এটা কাম কৰি আছিলো। দে বচোন মই চাহ বাটাবা দিওঁ হা বহ দে মইনা বহিবি দে। ওই দে পয়া লাগা ইয়েছে টেনশন ওর ফির ফজর মাথা মারি আছে rispere nai jo amar er bara jao bota bot হেই এতিয়া এই জীৱনে বয়াও বংকি গুচি গলি e pak jo e manu gala nai rukhu jo 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 নামান ধৈৰ্য ধৰচোন তো খালি খাম খামকে থাকা। হেই মই কিবা ঘৰত নাখাওঁ ৰে ইছুনা কিন যে খাম খাম কৰি থাকিম কথা আছে মানুহ যে আইকি হ'ব মনে মনে বহি থাক তেজপিয়া চাহটো খাই লওঁ ভিতৰতে। তেজপিয়া কি খবৰ হৈছে তোৰ? খবৰ গোটা বয়া ন ভালে ৰে। ভালে কাম বন কিবা এনে ভালে চলি আছে? আছে আছে ঘৰত দেখি এনে ভালে আছে? এনে আৰু আপ্পাক আলহী খাবা ঠিকে আছে দে মই ভাবি আছিলো। এইকেইদিন মানে বহি বহি কিবা লাগি গৈছি না সেইকাৰণে আৰু আহিব আপ্পা ভাল লাগিছে দে মোৰ অহাৰ কাৰণে। তহঁতৰ তাকো যাব পৰা নাই। গেলি হ'ল আমাৰ তাকো হা গেলি হ'ল যাম ৰ। এই ৰশ্মিও কৈ আছে যাম ভাল মাছ আছে যে পুখুৰীত এবাৰ ভাল মাছ হাঁহ কিবা কিবি বহুত বস্তু আছে কি এই কয়? বঢ়িয়াকে খানা চানা খাই বেৰবি সঁচাই নেকি? হাঁহ বহুত হৈছেতো এবাৰ আমাৰ আৰু পুখুৰীতো বহুত মাছ আছে মাছ আছে নেকি? অ। হাঁহো আছে? আছে তেনেহ'লে খাব পাম গেলি। হাঁহ টেনচন নাই গেলি হ'ল তাৰমানে আমাৰ ৰশ্মিত আমাৰ হাঁহ ৰশ্মি চাহটো হৈছে যে লৈ আছোন। থাকিম বুলি আহিছে নেকি? নাকটো দে আমি ঘূৰি যাম দে নহয় দে আজি থাকিবি দে। নালগে দে নাকটো দে যাম নহয় দে মই এটা বঢ়িয়া ডাঙৰ এই মুৰ্গী এটা কাটিম। নালগে দে নালগে ৰশ্মি এইকেইটা লৈ আছো। ৰচোন তই এনেকে নাচবি ৰ বেয়া লাগে গম পাইছা নে নাই? আমাৰ ইয়াত নামঠে এতিয়া উপায় নাই যাওঁ দে আহিম দে নহয় দে আহিম দে আগদিনা ভাল মুৰ্গী এটা কাটিম ৰচোন। নালগে দে নালগে দে যাবি নেকি? যাওঁগে দে এই ভাতকেইটা খাই গেলি ভাল আছিল। নালগে দে তেজপিয়াকে ফোন মাৰো ৰ বহুত বেয়া লাগিল না ভাত নাখাকে গুচি। হেল্ল' তেজপিয়া কি কৰি আছা? ঘৰতে আছো তেজপিয়া মই 2-1 দিনত তাক যাই আছো। দে আহিবি দে আহিবি আহিবি দে 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 কালো তো থাকিছে হেৰি জীৱনে আহিব বোলে 2-1 দিন আমাৰ তাকে সিনে আমাক কৈছিল ন এবাৰ খাম বাপ্পাকে থেৰা কৰি দিম সি খুৱাব বা নোখোৱাক আমাৰ তাকে আহিলে খুৱাবই লাগিব তই বুজি নাপা আমাকো নখাওঁ আমিও নখাওঁ যা যা যি কৰা যাচোন যা ৰচো ৰ তেজপিয়া যি আছে তেজপিয়াৰ তাত
পুখুৰীত ধুমা ধুমা মাছ আছে তামাম খাব পাৰিম এবাৰ যাম আৰু মুৰ্গী চুৰ্গী চৰতে ধুনীয়াৰ আছে তামাম খাব দিছো বিচাৰো মই তোমাৰ বনত উমলিব ও ৰেছপিয়া কোনোবা গিৰি আছে দেখোন বাহিৰত এই জীৱনে আহিলি কি যাচো চাহিনি আহিলে কোফাক এটাই তো হোষ্টেলত চব লগাম দে তো চামটো খুলিছো দিদি পতাম খুলো হে যাই খুলিব দে পারবি দে গুলো যা তুমি কি মাত নেবি দে ও জীৱন আহা ভিতৰত আহা বহা বহা অলপ চাহ বনানি যা বেয়া কৰি মল্লই গেটাত থাকিম খবৰ চবৰ ভাল 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 ঠিকে আছে দে দে চাহখিনি খা চিনি দিনি নাই দেখিলে ও প্ৰিয়া এইখিনি লৈ যাও থৈ ফেলে আহিবাচোন প্ৰিয়া এটা কাম কৰাছো কি এই হাতা ধৰা কি হা হা ডিমে আন দিছলি নেকি তই মাইথেৰ ঘৰৰ পৰা আনিছো ডিমে হা চাকাত পারে দাও এই কি কিন্তু কয় আলহী আহিছি বচোন হ'ব জীৱন তিনি মানুহ কথা না ভাই যে আমাৰ এইটো এনেকুৱা তিনি মানুহ বস্তু আৰু তোৰ ওলা নেদাং বুলি ক'লে কি কৰিব নোৱাৰা খালতে মাছ মই বুজি পাওঁ দে কিছুমান কথা আকে দে চেম একদম আহাতে চাজিবি মাছ চাবি লাগি মাছ চাছ খালটো ভাল লাগছি এলা হাওৰ পোৱালি আমাৰে খাওৰ পোৱালি গিলা বেছি ডাঙৰ হ'ব জানা নাই কি ডাঙৰ হ'ব এই 15 দিন মান হ'ল নহয় কিবা হাঁহত আধা চাধা দিব লাগে ডাঙৰ এবাৰ আহিবি সেই আহিলে মোৰ হাজা নিজে হাঁহ এবাৰ আহিলি আৰু 3টা মান কাটিম যা না কি ক এই আহিবি কি টেনচন লৈছা মোৰ বস্তু না তিৰি সেই কৰিব নোৱাৰে ৰিয়া জালখান লৈ আছো ন মই আজি মাৰি চাম নেকি মাছ কেনেকুৱা লাগে মই তাৰমানে টাউনত থাকি বেছি নাজনো এইগিলা মই মাৰিম ৰবা তুমি পিছত মাৰিবা হা জালখান লৈ কি মাছ মাৰা মাইথেৰ ঘৰৰ পৰা আনিছো তই দিছলি মাছ জাল দি আকৌ মাছ মাৰিবা সেই ৰৱে আলহী চিকেনে কৰে তো মানুহ কি ক'ব সন্মান খেদাবি লাল চাহ কৈছিল গম পাইছে না লাল চাহ কৈছিল আকৌ দি জাল দি চালা যত বত কৰি বাবাৰে ঘৰৰ পৰা আনিছো গম পাইছে না মনে মিঠা তহঁতে বৰ পেট মাৰাবে বন্ধু চন্ধু ফাটে বেলবিয়া মানুহৰ কুৰমাৰ আগত এনে কৰে ৰ এনেকে কৰবে নাপে জানা না তোন বুজি নাপা বন্ধুৰ খাতিৰ দি বাপ্পা কিয় জানে বাপ্পা মাছ খয় ডাঙৰ মাছ খয় বাৰী পৰা কচু আৰু ঢেকীয়া কাটি লৈ নি খোৱা যদি বন্ধু তোৰ তিৰি কি ডাঙৰ কাটা তিৰিয়ে এনেকে চকমককে কথাগিলা কৈয়ে জালখান মাৰাতে আমাৰ পুখুৰীত ধুমা মাছ আছে তাৰ এটা মাছ খোৱাব নোৱাৰিলে আমাক আমি নাখাওঁ দে এইগিলাখান ভাত চাত আমি যাওঁ এতিয়া নালগে নেকি ভাই মই বেলেগ ব্যৱস্থা কৰিম দে নালগে জীৱন ভাই মনত দুখ পাম নালগে দুখ পাইলে তোমাৰ তিৰি কেনেকুৱা উপায় নাই ভাই জীৱন খাই যাবি আলহীটা নাখাকে গেল তোৰ বুয়া নালগে সেনেকৈ ব্যৱহাৰ কৰিম সৰম গাল ফাটি দিম তোৰ বন্ধুৰ খাতিৰ নাজানা সি মোক কিমান মৰম কৰে তোৰ লগত সন্মান গোটাই শেষ কৰি দিলে সি মোৰ কিমান পুৰণা বন্ধু সৰু কালৰ পৰা আজি তাক এনেকে ক'লা সি আৰু মোৰ লগত বন্ধু ৰাখিব না নাৰখে এই তিৰি মানুহৰ কথা সেয়ে খালি ক'বা চাই আমাৰ ভিডিঅ'টো চাই কেনে লাগিল যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু জীৱনত তাকে যি আলহী খাব গৈছিলোঁ জীৱনে আমাক যি খুৱাইছি সেইকাৰণে আমাৰো তিৰি তাক ভালকৈ খুৱাইছি হাঁহ খাব গৈছিলি আৰু মাছ